আজি মোৰ ভিডিঅ' দেখাই আছোঁ আমাৰ হেড ষ্টক। নমস্কাৰ বন্ধুসকল, না হেড ষ্টক। আজি আমি গৈ আছোঁ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ঘৰলৈকে। ডিম্পুৰ লগত মোৰ এনেই ফোনত কণ্টেক্ট যোৱা 1.5 বছৰমানৰ পৰাই আছে। আমি প্ৰায়ে কথা পাতোঁ ফোনত, কিন্তু পাৰ্চনেলি কেতিয়াও লগ পোৱা নাছিলোঁ। আৰু সি কলকাতাৰ পৰা আহি থাকোঁতে এটা মাইনৰ এক্সিডেণ্ট এটা হৈ পেলাই মানে হাতখন ভাঙিলে আৰু বহুত বেয়া লাগিল শুনি পেলাই। সেইটো কাৰণে ভাবিলোঁ এবাৰ গৈ খবৰ এটা লৈ আহোঁ, লগো পোৱা হ'ব, এটা খবৰ লোৱা হ'ব। তো বলক আমি দেৰি নকৰি যাত্ৰাটো আৰম্ভ কৰোঁ। এটা ৰাস্তাৰ মাজত অলপমান টাইম ৰৈ দিছোঁ, কাৰণ টাইমটো বহুত বেয়া টাইম হৈছে এতিয়া, অলমষ্ট 1:10। এতিয়া গ'লেও আমি একদম ভৰ দুপৰীয়া ভাত খোৱা টাইমত গৈ পাম 1:30 বজাত। তো ভাবিলোঁ অকণমান ইয়াতে ৱেইট কৰি অকণমান লেটকৈ যাওঁ, মানুহৰ ঘৰত দুপৰীয়া যাওঁতে অলপমান বেয়া লাগি দিয়কচোন। সেইকাৰণে ইয়াতে অকণমান টাইম গছৰ ছাট এনে অকণমান ৰৈ আছোঁ আৰু। এইটোৱেতো ক'ত আছোঁ গম পাই নাই এতিয়া? জেগাটো বেয়া নহয়। আজি মোৰ ভিডিঅ' দেখাই আছোঁ আমাৰ হেড ষ্টক। নাই ৰাতি দেখা ফেচিলিটি নাই। চাহ গোল্লাই দি চাহ খালোঁ, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ তেতিয়া। ঠিক আছে, ভালকৈ থাকিবা, অলপমান কেয়াৰ লোৱা। বাই বাই। ডিম্পুক লগ পাই সঁচাই বহুত ভাল লাগিল। যিটো সৰলতা, যিটো চিম্প্লিচিটিত তেওঁৰ ভিডিঅ'বিলাকত মানে প্ৰকাশ পায়, ৰিয়েলতো মানুহটো তেনেকুৱাই হয়। আমাৰ এটা ট্ৰিপ এটা প্লেন কৰিছিলোঁ মই আগত, টাৱাং যাম বুলি, কিন্তু যিহেতু ৰেষ্টত থাকিব লাগিব এতিয়া কিছুদিন, তো ভাল হোৱাৰ পাছত যাম। ধামাকা ট্ৰিপ এটা হ'ব বুলি আশা কৰিছোঁ আৰু। থেংক ইউ।